নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি হৈছে 31 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুন মাহত ৰেচনৰ দোকানত সুলভ মূল্যত প্ৰদান কৰা নহয় দালি, চেনি আৰু নিমখ। চাউলৰ বাহিৰে বেলেগ একো নিদিয়ে সুলভ মূল্যত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা গুৰুত্বপূৰ্ণ খবৰ। নিয়মীয়াকৈ চেনি, দাইল আৰু নিমখ সংগ্ৰহ কৰে যদি তেন্তে আপোনাৰ বাবে আছে এটা বহুতেই বেছি বেয়া খবৰ। জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰেচনত চেনি, দাইল আৰু নিমখ যোগান একেবাৰে বন্ধ কৰি দিয়া হৈছে। পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে নাপাব আপুনি চেনি, দাইল আৰু নিমখ। চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীসমূহৰ ওপৰত অনুদান কেৱল মাথো মে' মাহলৈকেহে আছিল। নতুন বাজেট দাখিল নকৰা পৰ্যন্ত গ্ৰাহকসকলে এই সা সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব। অৱশ্যে হিতাধিকাৰীসকলে পূৰ্বৰ দৰেই নিয়মীয়াকৈ চাউল লাভ কৰি থাকিব। কোনো ধৰণৰ বিভ্ৰান্তিত নপৰিব আপোনালোক। চৰকাৰৰ পৰৱৰ্তী ঘোষণাৰ বাবে আপোনাৰ ওচৰৰ ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ ৰখাটো বাধ্যতামূলক। তেতিয়াহে গম পাব বাজেট দাখিল কৰাৰ পিছত এইসমূহ সামগ্ৰী আপুনি লাভ কৰিবনে নাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতেই 22 লাখ মহিলা হিতাধিকাৰীৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে। ক'ত এই আজব ঘটনাটো সংঘটিত হৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, হিতাধিকাৰী সৃষ্টিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত তথৈবচ অৱস্থাৰ সৃষ্টি হৈছে দেশৰ হিতাধিকাৰীসকলৰ। পশ্চিমবংগত বিজেপি চৰকাৰে ইতিমধ্যে কৰ্তন কৰিলে 22 লাখ মহিলা হিতাধিকাৰীৰ নাম। পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰৰ দিনত অৰ্থাৎ মমতা বেনাৰ্জীৰ দিনত হিতাধিকাৰীৰ সংখ্যা আছিল 2,42 লাখ। কিন্তু এইবাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ পিছতে 2,20 লাখলৈ অৱনমিত হ'ল এই হিতাধিকাৰীৰ সংখ্যা। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, 2,20 লাখৰ ভিতৰতো 30 লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰো ইতিমধ্যে জোৰজা চলাইছে নেতৃত্বাধীন চৰকাৰে। 30 লাখ মহিলাৰ পৰিচয় ভুৱা আৰু SIRত নাম বাদ পৰাৰ দোহাই দি নাম কৰ্তনৰ প্ৰস্তুতি চলাইছে ইতিমধ্যে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমত পুনৰবাৰ চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে এই সন্দৰ্ভত প্ৰশাসন কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ কোন প্ৰান্তত চলিব এই সৰ্ববৃহৎ উচ্ছেদ অভিযান, সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যত অচিৰে চলিব বৃহৎ উচ্ছেদ অভিযান। বেদখলীকৃত ভূমিত পৰিব এইবাৰ প্ৰশাসনৰ হাতোৰা। বেআইনীভাৱে চৰকাৰী ভূমিত থকা লোকলৈ শেষ সুকিয়নি প্ৰদান প্ৰশাসনৰ। নিজেই ঘৰবাৰী ভাঙি আঁতৰি যাওক বেদখলকাৰীসকল, অন্যথা বুলডোজাৰেৰে ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ প্ৰতিটো বাসগৃহ। জুন মাহৰ পৰাই গোৱালপাৰাত চলিব যিহেতু সৰ্ববৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰিব উচ্ছেদ চলোৱাৰ চূড়ান্ত তাৰিখ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, আৰু এই উচ্ছেদক লৈ ইতিমধ্যে বিধায়ক তথা টংকেশ্বৰ ৰাভাই কৰিছে এই গুৰুত্বপূৰ্ণ মন্তব্য। টংকেশ্বৰ ৰাভাই ইয়াৰ উপৰিও কয় যে সুৰক্ষা আৰু উন্নয়নৰ সমান্তৰালকৈ চলি যাব ৰাজ্যত উচ্ছেদ অভিযান। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সমাপ্তিৰ দিশে ইতিমধ্যে অগ্ৰসৰ হৈছে আমেৰিকা আৰু ইৰাণৰ যুদ্ধ। ইতিমধ্যে শান্তি চুক্তিক লৈ সহমতৰ দাবী উত্থাপিত কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আৰু ইয়াৰ উপৰিও কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সমাপ্তিৰ দিশে অগ্ৰসৰ হৈছে আমেৰিকা আৰু ইৰাণৰ যুদ্ধ। অতি শীঘ্ৰে এই দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পন্ন হ'ব শান্তি চুক্তি। ইতিমধ্যে শান্তি চুক্তি সম্পন্ন হোৱাৰ দাবী উত্থাপিত কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আৰু এই সম্ভাৱ্য চুক্তিক লৈ কেইবাটাও চৰ্ত ইতিমধ্যে প্ৰকাশ কৰিছে ডনাল্ড ট্ৰাম্পে। হৰমুজ জলদ্বীপ, পৰমাণু কাৰ্যক্ৰম আৰু সামুদ্ৰিক সুৰক্ষাৰ বিষয়ত সহমতত উপনীত হোৱাৰ দাবী উত্থাপিত কৰিছে ডনাল্ড ট্ৰাম্পে। চৰ্ত অনুসৰি ইৰাণে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰে বুলি স্বীকাৰ কৰিব লাগিব। দ্বিতীয়তে, তৎক্ষণাত হৰমুজ জলদ্বীপ মুকলি কৰিব লাগিব আৰু জাহাজসমূহৰ ওপৰত কোনো শুল্কৰ আৰোপ কৰা নহ'ব। ইয়াৰ উপৰিও ইৰাণৰ সমৃদ্ধ ইউৰেনিয়াম ভাণ্ডাৰক আমেৰিকা, ইৰাণ আৰু UAEৰ সমন্বয়ত
ধ্বংস কৰা হ'ব আৰু এই চৰ্তসমূহ মানি অতি শীঘ্ৰেই সহমতত উপনীত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰকিবুল হুছেইনৰ পুত্ৰ তথা তানজিল হুছেইনৰ সভাক লৈ চামগুৰি সমষ্টিত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। চামগুৰিত তানজিলৰ সন্মুখত কেনেধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বিধায়ক তানজিল হুছেইনৰ সভাক লৈ চামগুৰিত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰাজন উন্নয়ন খণ্ডত আছিল তানজিল হুছেইনৰ এখন সভা আৰু সেই সভা আৰম্ভ হোৱাৰ আগতেই একাধিক ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। নুৰ আমিন চৌধুৰীয়ে ৰাইজক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰিছিল সভা অনুষ্ঠিত হোৱাৰ পূৰ্বেই, আৰু তাৰ পিছতেই ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। উত্তেজিত ৰাইজে দৌৰাই খেদি পঠিয়ায় নুৰ আমিন চৌধুৰীক। কেৱল ইমানেই নহয়, বিধায়ক তানজিল হুছেইনৰ বিৰুদ্ধেও প্ৰচণ্ড ক্ষোভ উজাৰিছে এতিয়া স্থানীয় জনতাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চলিত মাহতে প্ৰায় ৮,০০০ পৰিয়ালে লাভ কৰিলে সৌৰশক্তিৰ সুবিধা। আপোনাকো যদি সৌৰশক্তিৰ সুবিধা লাগে তেন্তে এতিয়াই কৰক আবেদন। আৰু এই আবেদন কৰিবলৈ আপুনি কি কৰিব লাগিব ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, চলিত মে' মাহতে প্ৰায় ৮,০০০ পৰিয়ালক ইতিমধ্যে দিয়া হৈছে সৌৰশক্তিৰ কানেকশ্যন। আৰু যদিহে আপোনাকো যদি এই সুবিধা লাগে তেন্তে অতি শীঘ্ৰেই সৌৰশক্তিৰ বাবে কৰক আবেদন। প্ৰায় ৩০০ ইউনিট বিদ্যুৎ কেনেকৈ লাভ কৰিব বিনামূলীয়াকৈ এই সন্দৰ্ভতো জনাই যাম সবিশেষ। যিহেতু ইতিমধ্যে লাখ লাখ পৰিয়ালৰ বাবে পুনৰ ডাঙৰ আহ্বান প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰেই বিনামূলীয়া বিদ্যুতৰ বাবে আপুনিও কৰক আবেদন। ক'ত কিদৰে ইয়াৰ বাবে আবেদন কৰিব লাগিব চাই লওক সমগ্ৰ প্ৰক্ৰিয়াটো। সৌৰ পেনেল স্থাপনৰ বাবে প্ৰায় ৭৮,০০০ টকা পৰ্যন্ত লাভ কৰিব আপুনি ৰাজসাহায্য। সুলভ ঋণ আৰু অতি সৰল পঞ্জীয়ন প্ৰক্ৰিয়াৰে লাভ কৰিব পাৰিব আপুনি এই সুবিধা। প্ৰথমতে আপুনি pmsuryaghar.gov.in এই ৱেবছাইটটোত ভিজিট কৰিব লাগিব, আৰু তাৰ পাছত হোম পেজলৈ গৈ এপ্লাই নাও অপশ্যনটোত ক্লিক কৰক। আৰু তাৰ পিছতে দিব লাগিব আপুনি আপোনাৰ মোবাইল নম্বৰ আৰু কেপচা কোডটো শুদ্ধভাৱে ভৰাই দিয়ক। আৰু ভেৰিফিকেশ্যনৰ পাছত আপুনি দিব লাগিব নিজৰ নাম, ৰাজ্যখনৰ নাম আৰু জিলাৰ নাম। আৰু পৰৱৰ্তী সময়ত আপুনি দিব লাগিব ইমেইল আইডিও। আৰু মোবাইললৈ অহা OTPটো সন্নিৱিষ্ট কৰি ক্লিক কৰক ছেভ অপশ্যনটোত। আৰু তাৰ পিছতে ৰাজসাহায্য লাভৰ বাবে আপুনি সন্নিৱিষ্ট কৰিব লাগিব বেংক একাউণ্টৰ সবিশেষ তথ্য। আৰু সকলো তথ্য পাতি অনুমোদন হোৱাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব এটা বিশেষ মেছেজ। বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পিছতে আপোনাৰ একাউণ্টত সোমাই যাব ৰাজসাহায্যৰ ধন। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি বাৰু ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ আদি এপ ব্যৱহাৰ কৰে নেকি? যদিহে ব্যৱহাৰ কৰে তেন্তে আপোনালৈ আছে এটা বেয়া খবৰ, কাৰণ এতিয়াৰে পৰা প্ৰত্যেকগৰাকী ব্যৱহাৰকাৰীয়ে মাহে মাহে আদায় দিব লাগিব পৰ্যাপ্ত পৰিমাণৰ মাচুল। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মেটাৰ ফালৰ পৰা, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ ব্যৱহাৰকাৰীলৈ আহি গ'ল এটা ডাঙৰ খবৰ। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ ব্যৱহাৰৰ বাবে এতিয়াৰে পৰা আপুনি ভৰিব লাগিব মাচুল। মাহে মাহে মাচুল দিলেহে ব্যৱহাৰ কৰিব পাৰিব আপুনি এইসমূহ সামাজিক মাধ্যম। প্ৰতি মাহে ইনষ্টাগ্ৰাম আৰু ফেচবুক ব্যৱহাৰকাৰীয়ে দিব লাগিব প্ৰায় ৩৮৪ টকা, আৰু তাৰ বিপৰীতে হোৱাটছআপ ব্যৱহাৰকাৰীয়ে মাহে মাহে আদায় দিব লাগিব প্ৰায় ২৮৭ টকা ৯৬ পইচাৰ মাচুল। উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে মেটাই ইতিমধ্যে গ্ৰহণ কৰিছে এই বিশেষ সিদ্ধান্ত। প্লাছ সংস্কৰণৰ বাবে প্ৰযোজ্য হ'ব এইসমূহ নিয়ম। নিয়মীয়া এপৰ তুলনাত এই নতুন প্লাছ সংস্কৰণে অধিক সুবিধা প্ৰদান কৰিব প্ৰতিগৰাকী ব্যৱহাৰকাৰীক। জানিব পৰা মতে বিশেষকৈ AIৰ ব্যৱহাৰৰ দিশত নতুন সুবিধা প্ৰদানৰ লক্ষ্য ইতিমধ্যে নিৰ্ধাৰণ কৰিছে মেটাই। ইতিমধ্যে যিহেতু মেটাৰ প্ৰডাক্টৰ মুৰব্বী তথা নাওমি গ্লেইটে ইনষ্টাগ্ৰামত পোষ্ট কৰা এটা ভিডিঅ'ত কৰিছে এই বৃহৎ ঘোষণা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।